বজাৰত আমাৰ শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা মহোৎসৱৰ সময়ত আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী আজি নৱমীৰ দিনা আমাৰ কোকৰাঝাৰলৈ আহিছে। আমি সকলো আনন্দিত হৈছোঁ। বড়োলেণ্ডবাসী, কোকৰাঝাৰবাসী সকলো আনন্দিত হৈছোঁ। আমাৰ এইবাৰ যিটো পূজা সেইটো উদযাপনটো দুগুণ উৎসাহেৰে চবে বাট চাই আছিলে, কাৰণ মুখ্যমন্ত্ৰী স্বয়ং কোকৰাঝাৰত উপস্থিত হৈ মাৰ আশীৰ্বাদ লোৱাৰ লগতে কোকৰাঝাৰৰ বড়োলেণ্ডৰ ৰাইজৰ লগত পূজা উদযাপন কৰিব। মুখ্যমন্ত্ৰীৰ শুভকামনা আমি জ্ঞাপন কৰিছোঁ। তেখেতে দীৰ্ঘায়ু হওক আৰু বহুত বেছি সফল হওক, সেইটোকে আমি কামনা কৰিছোঁ। কাৰণ আজি অসমৰ জনগণক আগুৱাই লৈ যাবৰ কাৰণে, অসমখন আগুৱাই লৈ যাবৰ কাৰণে মুখ্যমন্ত্ৰীৰ নিচিনা বলিষ্ঠ নেতা পাই আমি সকলোৱে আনন্দিত হৈছোঁ। আৰু বছৰৰ পৰা বছৰ ধৰি সকলো বাট চাই আছিলে, আশা কৰি আছিলে যে আমাক তেনেকুৱা এজন ডাইনেমিক নেতা লাগে, যিয়ে নেকি অসমখন ভাৰতৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে গঢ় দিব পাৰে। আৰু আজি অসমত সকলো এই কথাটো অনুভৱ কৰিছে। আমি কোকৰাঝাৰতে আজি শান্তি আহিছে, ভাল পৰিৱেশ আহিছে, প্ৰত্যেকটো আমাৰ ৰীতি নীতি সাংস্কৃতিক উদযাপনবিলাক ইমান সুন্দৰ হৈছে। তো সেইকাৰণে কোকৰাঝাৰত অহাৰ কাৰণে বিশেষকৈ মই বড়োলেণ্ডবাসীৰ হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোকৰাঝাৰত আমাৰ শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা মহোৎসৱৰ সময়ত আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী আজি নৱমীৰ দিনা আমাৰ কোকৰাঝাৰলৈ আহিছে। আমি সকলো আনন্দিত হৈছোঁ। বড়োলেণ্ডবাসী, কোকৰাঝাৰবাসী সকলো আনন্দিত হৈছোঁ। আমাৰ এইবাৰ যিটো পূজা সেইটো উদযাপনটো দুগুণ উৎসাহেৰে চবে বাট চাই আছিলে, কাৰণ মুখ্যমন্ত্ৰী স্বয়ং কোকৰাঝাৰত উপস্থিত হৈ মাৰ আশীৰ্বাদ লোৱাৰ লগতে কোকৰাঝাৰৰ বড়োলেণ্ডৰ ৰাইজৰ লগত পূজা উদযাপন কৰিব। মুখ্যমন্ত্ৰীৰ শুভকামনা আমি জ্ঞাপন কৰিছোঁ। তেখেতে দীৰ্ঘায়ু হওক আৰু বহুত বেছি সফল হওক, সেইটোকে আমি কামনা কৰিছোঁ। কাৰণ আজি অসমৰ জনগণক আগুৱাই লৈ যাবৰ কাৰণে, অসমখন আগুৱাই লৈ যাবৰ কাৰণে মুখ্যমন্ত্ৰীৰ নিচিনা বলিষ্ঠ নেতা পাই আমি সকলোৱে আনন্দিত হৈছোঁ। আৰু বছৰৰ পৰা বছৰ ধৰি সকলো বাট চাই আছিলে, আশা কৰি আছিলে যে আমাক তেনেকুৱা এজন ডাইনেমিক নেতা লাগে, যিয়ে নেকি অসমখন ভাৰতৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে গঢ় দিব পাৰে। আৰু আজি অসমত সকলো এই কথাটো অনুভৱ কৰিছে। আমি কোকৰাঝাৰতে আজি শান্তি আহিছে, ভাল পৰিৱেশ আহিছে, প্ৰত্যেকটো আমাৰ ৰীতি নীতি সাংস্কৃতিক উদযাপনবিলাক ইমান সুন্দৰ হৈছে। তো সেইকাৰণে কোকৰাঝাৰত অহাৰ কাৰণে বিশেষকৈ মই বড়োলেণ্ডবাসীৰ হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।